কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতৰাজ আৰু আজিৰ আমাৰ ফাৰ্ষ্ট নিউজটো আছে বিকাশ চেত্ৰীৰ ফালৰ পৰা আপোনালোকে হয়তো জানে যে বিকাশ চেত্ৰীয়ে বৰ্তমান সময়ত লে লাডাখ ৰাইড কমপ্লিট কৰি আহিল আৰু ইয়াৰ পিছত বহুতে এতিয়া তেওঁ খুদি আছে যে আপোনাৰ নেক্সট ৰাইড বা নেক্সট ট্ৰিপ কেতিয়া হ'ব আৰু ইয়াৰ উত্তৰতে বিকাশ চেত্ৰীয়ে নিজৰ ৰিসেন্ট ব্লগত কিছু কথা কৈছিল আহক আমি শুনি লওঁ মানে খুদি আছিল যে নেক্সট ট্ৰিপ ক'ত হ'ব কি হ'ব লগ পালে খুদে বিকাশ দা নেক্সট ট্ৰিপ ক'ত হ'ব বা ইনষ্টাগ্ৰাম ইউটিউবতো বহুতে খুদি থাকে নেক্সট ট্ৰিপ চাওক মানুহ সুস্থ হৈ থাকিলে যাত্ৰা বহুত কৰি থাকিব পাৰিম গোটেই জীৱনটো ট্ৰেভেল যেহেতু মোৰ চেনেলৰ নামে আই লাভ ট্ৰেভেল এণ্ড ফুড সেইকাৰণে গোটেই জীৱনভৰতো যাত্ৰা কৰি থাকি বহুত ঠাইত এতিয়াও মানে অলপ ট্ৰেভেল কৰাটো ৰিস্ক হৈ যায় দুটা ভেকচিন লৈছোঁ মই টেনশ্যন নাই মোৰ দুটা ভেকচিনে হৈ আছে তথাপিতো কিছুমান ঠাইত গ'লে অলপ ৰিস্ক হৈ যায় সেইকাৰণে প্লেনটো বহুত বনাই আছোঁ বহুত প্লেন যেনেকৈ চাউথ ইণ্ডিয়াৰ প্লেন বনাই আছোঁ চাউথত যাবৰ কাৰণে প্লেন কৰি আছোঁ নৰ্থ ইষ্ট ঘূৰা প্লেন কৰি আছোঁ তাৰপিছত এইফালে ইণ্টাৰনেশ্যনেল ৰাইডো আছে ইণ্টাৰনেশ্যনেল ট্ৰিপো আছে বহুতকেইটা আছে কিন্তু সব সময় ঠিক হোৱাৰ পিছত লাহে লাহে সব হৈ থাকিব এপিনি কি কয় এইফালে যেতিয়া আমি লাডাখত গৈছিলোঁ তেতিয়া আমি কেদাৰনাথ যোৱা প্লেন আছিলে বৈষ্ণোদেৱী মন্দিৰ যোৱাও প্লেন আছিলে কিন্তু কোভিডৰ কাৰণে চাৰধাম যাত্ৰা কৰাও প্লেন আছে কিন্তু কোভিডৰ কাৰণে ধৰক এতিয়া সবফালে বন্ধ হৈ আছে সেইকাৰণে লাহে লাহে যেতিয়া বস্তুবিলাক ঠিক হ'ব তেতিয়া আপোনালোকে আমাৰ নতুন নতুন ট্ৰিপ দেখা পাই থাকিব এতিয়া মই কথা পাতিবলৈ যাই আছোঁ বি বয়ছৰ বিষয়ে চ' ৰিচেণ্টলি বি বয়ছে নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছে আৰু এই ভিডিঅ'টোৰ পৰা আমি জানিবলৈ পাৰিছোঁ যে বি বয়ছে কেইদিনমানৰ বাবে ইউটিউব কুইট কৰিবলৈ ওলাইছে আৰু ইয়াৰ কাৰণটো আপোনালোকে তেওঁৰ মুখেৰে শুনি লওক गाइस कुछ दिनों के लिए YouTube को छोड़ रहा हूँ पूरे लाइफ के लिए नहीं है कुछ दिन के लिए मैं YouTube से गायब रहना चाहता हूँ तो गाइस YouTube ही नहीं पूरा सोशल मीडिया से मैं थोड़े दिन के लिए गायब रहना चाहता हूँ तो मैंने बहुत सारा टेस्ट करवा लिया मैंने अल्ट्रासाउंड भी कर लिया क्योंकि पेट में बहुत सारा दर्द था तो मैंने इसलिए अल्ट्रासाउंड कर लिया गाइस देन मैंने बहुत सारा ऐसे किया है मैंने ब्लड टेस्ट भी करवा लिया है ताकि कुछ प्रॉब्लम ऐसे ना रह जाए तो और 2 टेस्ट करवाना है बाकी रह गया है डॉक्टर ने बोला है कि वो 2 टेस्ट आप करवा लीजिए तो मैं वो 2 टेस्ट करने के लिए कल जा रहा हूँ डॉक्टर के पास तो इन कुछ दिनों के लिए मैं YouTube से गायब गाइस फिर से आऊंगा ढमा এতিয়া মই কথা পাতিবলৈ যাই আছোঁ বিবেক ব্লগছৰ বিষয়ে আপোনালোকে যদি মোৰ ভিডিঅ' নিয়মীয়াকৈ চাই তেতিয়াহ'লে হয়তো গম পায় যে বিবেক ব্লগছৰ বিষয়ে মই এটা নিউজ কাভাৰ কৰিছিলোঁ য'ত মই কৈছিলোঁ যে তেওঁলোকে মিডিল আছাম ৰাইড কৰি আছে বৰ্তমান সময়ত কিন্তু মিডিল আছাম ৰাইড কৰি থকাৰ মাজতে বিবেক ব্লগছে যিখন চাইকেলত এই ৰাইডসমূহ কৰে সেই চাইকেলখনে চুৰ হৈ গৈছিল আৰু বিবেক ব্লগছে নিজৰ কেমেৰাত সেই চুৰজনকো দেখুৱাইছে তেওঁৰ ব্লগৰ এটা সৰু ক্লিপ আপোনালোকক ইয়াতে দেখুৱাই দিছোঁ চাইকেলখন আৰে থৈ যাওঁ যিহেতু ওপৰলৈ আৰু নাযাব চাইকেল তো লৈ যাব নোৱাৰি আৰু মানুহটো যোৱাটো বহুত কষ্ট আমি যেতিয়া ওপৰৰ পৰা তললৈ নামি আহি আছিলোঁ তেতিয়া মই দেখোঁ যে মোৰ চাইকেলখন নাই আৰু মই মানে ইমান মানে কি ক'ম 10-20 মিনিটৰ কাৰণে মাথাটো কাম নিদিয়া হৈ গৈছিলে তো আপোনাৰ চুৰটো দেখাম লাষ্ট লগা আপোনাৰ টু বি কণ্টিনিউ বুলি ৰাখি দিছিলোঁ সেই আগত যে বুঢ়া এজন গৈ আছিলে সেই বুঢ়াজনে মেইন চুৰ আপোনাক গম পালে মানে কিহৰ কাৰণে চুৰ বুলি কৈছোঁ এতিয়া মই কথা পাতিবলৈ যাই আছোঁ মুস্তাফিজুৰ ৰহমানৰ বিষয়ে এওঁৰ বিষয়ে দুটা আপডেট আছে চ' ৰিচেণ্টলি মুস্তাফিজুৰ ৰহমানে নিজৰ চেনেলৰ কমিউনিটি টেবত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যিটোত তেখেতে লিখিছিল নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই জনাত আমাৰ অসমত এনেকুৱা বহুতো ছিংগাৰ আছে যিয়ে বহুত বেছি হাৰ্ড ৱৰ্ক কৰি নিজৰ গীত বনায় কিন্তু সেই গীতবোৰ প্ৰফেশ্যনেলি ৰিলিজ নকৰে নাইবা ৰিলিজ কৰাত অসুবিধা পায় আৰু গানটো অৱশেষত এনে থাকি যায় আৰু ছিংগাৰজনে কৰা হাৰ্ড ৱৰ্কিং ৰাইজৰ কাষত গৈ নাপায় আৰু তাৰোপৰি হাৰ্ড ৱৰ্ক কৰা গায়কজনক ৰাইজে চিনি নাপায় কিন্তু এতিয়া আমি ভাইটি মিউজিক কোম্পানীৰ ফালৰ পৰা এনে গানবোৰত আমাৰ ফালৰ পৰা ভিডিঅ' কৰি ৰিলিজ কৰিম বুলি ভাবিছোঁ আৰু ছিংগাৰজনৰ নাম আমি এজ এ ছিংগাৰ ক্ৰেডিট দি গায়কজনক সন্মানিত কৰিম বুলি ভাবিছোঁ সেয়ে যদি কোনোৱে বিচাৰে আমাক নিজৰ গীত দিব তেন্তে আমি আদৰণি জনাইছোঁ আৰু তেখেতসকলে এটা ইমেইলো দিছে সেই ইমেইলত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকৰ মাজৰ মোৰ ভিডিঅ' চোৱা কোনোবাই যদি এনেকৈ প্ৰফেশ্যনেলি গান ৰিলিজ কৰিব বিচাৰে তেতিয়াহ'লে হয়তো ভাইটি মিউজিক কোম্পানীক এনেদৰে আপোনালোকে যোগাযোগ কৰিব পাৰে নেক্সট আপডেটটো এখেতৰ লগতে জড়িত চ' ৰিচেণ্টলি মুস্তাফিজুৰ ৰহমানে নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছে যিটো ভিডিঅ'ত আছিল অসমৰ কণ্ঠশিল্পী ফ্ৰিগু কাশ্যপ আৰু হয়তো আমি অতি সোনকালে ফ্ৰিগু কাশ্যপ আৰু মুস্তাফিজুৰ ৰহমানৰ কলেব দেখিব পাৰোঁ এতিয়ালৈকে বাৰু তেখেতসকলে একো কোৱা নাই কিন্তু হয়তো পিছলৈ আমি তেখেতসকলৰ মাজত কলেব দেখিব পাৰোঁ চ' এইটোৱে আছিল আজিৰ এটা ভিডিঅ' তেতিয়ালৈ লৈছোঁ বিদায় জয় অসম বাই বাই